কিন্তু আমি বেলেগৰ ভাষাৰ পিছত দৌৰি দৌৰি আমি যদি জীৱনৰ 10টা বছৰ তাতেই আমি পাৰ কৰি দিওঁ, তেন্তে আমি কিডাল কৰিম কওকচোন? কিডাল আমি আৱিষ্কাৰ কৰিম, কিডাল ইনভেনশ্যন কৰিম, আমি কিটো কৰিম, আমি কি লিখিম, কি পঢ়িম? মাতৃভাষা আৰু মাতৃ একেই। গতিকে আমি মাতৃক যেনেকৈ অপমান কৰি আমি জীৱনত সুখী থাকিব নোৱাৰোঁ, ঠিক তেনেদৰে আমি মাতৃভাষাকো আমি অৱহেলিত কৰি আমি জীৱনত উন্নতি পথত যাব নোৱাৰোঁ, গ'লেও সেই জীৱনটো সুখী নহয়। নমস্কাৰ অসমবাসী ৰাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। অসমবাসী ৰাইজ, মই আজি কথা পাতিবলৈ চেষ্টা কৰিম আমি আৰু আমাৰ মাতৃভাষা। আচলতে মোৰ মাতৃভাষাৰ ওপৰত ইমানখিনি অভিজ্ঞতা নাই যে মই মাতৃভাষাৰ ওপৰত কথা পাতিম। তথাপি বৰ্তমান সময়ত আমাৰ মাতৃভাষাৰ ওপৰত যিখিনি অত্যাচাৰ চলি আছে, সেইখিনি আপোনালোকে অত্যাচাৰ ক'বনে কি ক'ব মই ক'ব নোৱাৰোঁ, কিন্তু মই এক প্ৰকাৰ সেইখিনি অত্যাচাৰ বুলিয়ে ক'বলৈ বিচাৰিম। তাৰ ওপৰত মোৰ যিখিনি সূক্ষ্ম অনুভূতি হৈছে, যিখিনি মই দুখ পাইছোঁ বা যিখিনি কষ্ট পাইছোঁ, তাৰ বিষয়েহে মই অলপ আপোনালোকৰ লগত আলোচনা কৰিব চেষ্টা কৰিম বা আপোনালোকৰ আগত মই অলপ ক'বলৈ চেষ্টা কৰিম। অসমবাসী ৰাইজ, মহাত্মা গান্ধীয়ে কৈ গৈছিল যে এজন সন্তানৰ কাৰণে তেওঁৰ মাকৰ গাখীৰ যিমান জৰুৰী, ঠিক তেনেদৰে এজন ছাত্ৰ বা এজন ছাত্ৰীৰ কাৰণে তেওঁৰ মাতৃভাষা সিমানেই প্ৰয়োজন। কিন্তু আজি আপুনি নিজে চিন্তা কৰক, আজি একাংশ লোকে কি কৰিছে? সেই একাংশ লোকে যাৰ ল'ৰা ছোৱালী মাতে ফুটা নাই, যি ল'ৰা ছোৱালী মাত ফুটা নাই, ঠুং ঠুনাকৈ মাত ফুটিছেহে, আমি তাক গৈ কি কৰিছোঁ? তাক আমি মাতৃভাষাৰ পৰা বঞ্চিত কৰিছোঁ। মাতৃভাষাৰ পৰা বঞ্চিত কৰি আমি এখন হাই প্ৰফাইল ইংলিছ মিডিয়াম স্কুলত আমি তাক নাম লগাই দিছোঁ। ইংলিছ পঢ়িবই লাগিব। কাৰণ আমাৰ এতিয়া বৰ্তমান ধাৰণাটো কি? যোনে জীৱনত ইংৰাজী দুই এটা ক'ব পাৰে বা ইংৰাজী তেওঁ ভালদৰে ক'ব পাৰে, আমি ভাবোঁ তেওঁ জীৱনটোৱে ছাকচেছ আৰু তেওঁৰ জীৱনটোৱে একদম সফল। ইংলিছ ক'ব পৰা মানে আমাৰ জীৱনটো সফল। আমাৰ এটা বৰ্তমান ধাৰণা হৈছে সেইটো। চাওকচোন, আমি আমাৰ মাতৃভাষাক কিমান আমি নিন্দাই আছোঁ বৰ্তমান সময়ত পৰিস্থিতিত। য'ত বেলেগ দেশে নিজৰ মাতৃভাষাক বৰ্তমান আঁকোৱালি লোৱা পদক্ষেপ লোৱাইছে নতুন নতুন, ত'ত আমি কি কৰিছোঁ? আমাৰ মাতৃভাষাক আমি নিন্দাইছোঁ, আমি মাতৃভাষাক আমি বহিষ্কাৰ কৰিছোঁ, মাতৃভাষাক আমি তিৰস্কাৰ কৰিছোঁ। কেনেকুৱা ধৰণৰ আচৰিত ধৰণৰ আমাৰ মানসিকতা চিন্তা কৰকচোন। মই এইটো কোৱা নাই যে আপোনালোকে ইংলিছত নপঢ়িব বা ইংলিছ মিডিয়ামৰ স্কুলত আপোনালোকৰ ল'ৰা ছোৱালীক নিদিব বুলি মই কোৱা নাই। ইংলিছটো খুব ইম্পৰ্টেণ্ট ভাষা, ইংলিছটো খুব এটা জৰুৰী ভাষা, ইংলিছটো লাগিবই। আৰু ইংলিছ মিডিয়ামতো পঢ়ক, তাতো কোনো আপত্তি নাই। কিন্তু এটলিষ্ট ল'ৰাটোকতো কমচে কম যিটো মানে আপোনাৰ প্ৰাথমিক পৰ্যায় আছে, প্ৰাথমিক পৰ্যায়তো নিজৰ মাতৃভাষাত পঢ়ক। যেনেদৰে এজন সন্তানক তেওঁ মাকৰ গাখীৰ, সৰু যেতিয়া কেঁচুৱা থাকিব, তাক মাকৰ গাখীৰ নিদি যেতিয়া অন্য গাখীৰ খুৱাব, তেতিয়া তাৰ মাইণ্ডটো ভালদৰে ডেভেলপ নহয়, ডক্টৰেও ক'ব। ঠিক তেনেদৰেই যেতিয়া এটা শিশুক প্ৰাথমিক পৰ্যায়ত তেওঁক মাতৃভাষাত শিকাওক আৰু মাতৃভাষাৰ মিডিয়াম স্কুলত তেওঁক নামভৰ্তি কৰাওক। তাৰপিছত আপুনি ইংলিছ মিডিয়ামত ক'ত দিয়ে দি থাকিব। আমাৰ বৰ্তমান জীৱনৰ এটা উদ্দেশ্য কি? বহুত ডাঙৰ উদ্দেশ্য আমাৰ জীৱনত। আমি জীৱনত ইংলিছ ক'ব পাৰিব লাগে। ইংলিছ ক'ব পাৰিব লাগে। ইংলিছ কোৱা মানে আমি ছাকচেছ, আমি আৰু সফল হৈ গ'লোঁ। ইংলিছ ক'ব পৰা নাই, মোৰ ল'ৰাটোৱে ইংলিছ ক'ব পাৰে, সি জীৱনত সফল হৈ গ'ল, ছাকচেছ। সেইটো হয় জানো? সেইটো কেতিয়াও নহয়। গতিকে মই অনুৰোধ কৰিম, গাৰ্জেণ্টকো অনুৰোধ কৰিম, চৰকাৰকো অনুৰোধ কৰিম, আৰু বৰ্তমান চৰকাৰেও এই গাৰ্জেনবিলাকৰ লগতেই চৰকাৰেও বৰ্তমান হাত উজান দিয়া দেখা গৈছে। য'ত লাহে লাহে আমাৰ বিদ্যালয়সমূহ ইংলিছ মিডিয়ামত কৰিব গৈ আছে, আৰু য'ত আমি ইংলিছ শিকোঁতে আমি বুঢ়া হৈ যাওঁগৈ। আমি জীৱনত কি শিকিলোঁ, কি খালোঁ, কি পালোঁ, আমি একো গমেই নাপালোঁ। আমি ইংলিছখিনি শিকিব যাওঁতে আমি এই ভাটৌৰ দৰে আওৰিয়াওঁতে আমি বুঢ়া হৈ যাওঁগৈ। আৰু আমি জীৱনত কি বিচাৰিম, আমি কি আৱিষ্কাৰ কৰিম, আমি কি ইনভেণ্ট কৰিম, আমি সেইবোৰ সকলোবোৰ পাহৰি যাওঁগৈ। আপুনি নিজে চিন্তা কৰকচোন। বৰ্তমান আমাৰ পৰিস্থিতি ঠিক তেনেদৰেই। আমি গোটেই জীৱনটো ইংৰাজী ক'বলৈ চেষ্টা কৰোঁতে ইংৰাজী শিকোঁতে আমাৰ জীৱনটো পাৰ হৈ গ'ল। আজি 30ৰ ওপৰত হৈ গ'ল। আমি জীৱনত কি কৰিলোঁ, কি ৰিচাৰ্চ কৰিলোঁ, কি খালোঁ, কি পালোঁ, একো গমেই নাপালোঁ। আৰু এটা চিন্তা কৰিব, আমাৰ ভাৰতৰ আইনখনো কিন্তু বৰ বেলেগ ধৰণৰ। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰিব, ছুপ্ৰিম কোৰ্টত গৈ পেলাই আপোনালোকে হিন্দীত কথা পাতিব নোৱাৰে। আপোনালোকে ছুপ্ৰিম কোৰ্টত গৈ পেলাই জজৰ আগত আপোনালোকে ইংলিছত কথা পাতিব লাগিব। তাত আপোনাৰ হিন্দীত বা বেলেগ ভাষাত আপুনি কথা পাতিব নোৱাৰে। তাত আপোনাৰ উকিল, জজ সকলোৱে ইংলিছত কথা পাতিব। অৰ্থাৎ ধৰি ল'লোঁ আপোনাৰ যদি আজি কেছ এটা হয় আৰু আপোনাৰ কেছটো যদি আজি ছুপ্ৰিম কোৰ্টত যায়, তেন্তে আপুনি তাত গৈ পেলাই শুনি থাকিব। তেওঁলোকে ইংলিছত কি কথা পাতে আপোনালোকে গমেই নাপাব। তেওঁলোকে ইংলিছতে তৰ্ক বিতৰ্ক কৰিব আৰু কেছ চলি যাব। আপোনাক পুলিচে ধৰি নি ফাঁচি দিব। তেতিয়ালৈকে আপুনি গম নাপাব যে আপোনাৰ হৈ উকিলে কি ক'লে, আপোনাৰ হৈ জজে কি ৰায় দান দিলে, আপুনি একো গমেই নাপাব। এনেকুৱা এটা আপোনালোকৰ এনেকুৱা এটা আইন আমাৰ ভাৰতত চিন্তা কৰক। এই কেনেকুৱা ধৰণৰ? এনেকুৱা হ'লে আমাৰ মাতৃভাষাৰ ক'ত প্ৰশ্ৰয় পাব, মাতৃভাষা ক'ত উন্নতি হ'ব? আজি যদি আপোনালোকক চাওঁ, তেন্তে আমি টেকন'লজিত যদি চাব যাওঁ, টেকন'লজিত সকলোতকৈ ওপৰত আছে জাপান।
জাপানত চাবচোন, জাপানত জাপানীজ চলে, জাৰ্মানত জাৰ্মানী চলে, আৰু ইউএছত তেওঁলোকৰ মাতৃভাষা ইংলিছে চলে, আৰু চাইনাত যিটো আপোনাৰ মাণ্ডাৰিনী বুলি কয় যিটো ভাষা, সেই মাণ্ডাৰিনী ভাষাটো চলে। গতিকে চাউথ কোৰিয়াত আপোনাৰ কোৰিয়ান চলে, ছিংগাপুৰত আপোনাৰ ঠিক তেনেদৰে মালায়া, মাণ্ডাৰিনিয়া, তামিল আৰু ইংলিছ চলে। কিন্তু চিন্তা কৰক, যিবিলাক আপোনালোকৰ আজি বৰ্তমান টেকন'লজিত উন্নত দেশ, তেওঁলোকে কেতিয়াও বেলেগৰ ভাষাক কেতিয়াও আদৰি লোৱা নাই। তেওঁলোকে সদায় নিজৰ মাতৃভাষাতে তেওঁলোকে সদায় ডেভেলপ কৰিব চেষ্টা কৰিছে, আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁলোকে তেওঁলোকৰ মাতৃভাষাতে ডেভেলপ কৰিব চেষ্টা কৰিছে। আৰু তেওঁলোকে ইংলিছো শিকিছে লগত, ইংলিছ নিশিকা নহয়, তেওঁলোকে ইংলিছো শিকিছে, তেওঁলোকে ইংলিছো জানে, কিন্তু তেওঁলোকে প্ৰাধান্য দিছে তেওঁলোকৰ মাতৃভাষাত। গতিকে আমি ভাৰতত কিয় এইটো কৰিব নোৱাৰোঁ? আমি ভাৰতো এইটো কৰিব লাগিব, আমি ভাৰতো এইটো কৰিব পাৰোঁ। আমি মাতৃভাষাত কিয় আমি গুৰুত্ব নিদিওঁ? আজি যদি আপুনি যে দিল্লী বা যদি মুম্বাই যায়, আপুনি হিন্দী আপুনি কোনো কোৱাই নুশুনিব, চবেই আপোনাক ইংলিছতে ক'ব। চাবচোন আমাৰ কি কয় বলীউডৰ ষ্টাৰবিলাক চাবচোন, ইংলিছতে কি কয় আপুনি বুজি নাপাব। আৰু বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰীয়ে হিন্দীত কয়, সেইটো কাৰণে ভাল লাগে। কিন্তু আগৰ যিখিনি আমাৰ প্ৰধানমন্ত্ৰী বা চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ বা যি প্ৰেচিডেণ্ট আছিল, তেওঁলোকে ইংলিছত কি কয় আমি নিজেই বুজি নাপাওঁ। তেওঁলোকৰ এই কি কয় 15 আগষ্ট 26 জানুৱাৰীত কি ইংলিছত কৈ যায়, কি ডেভেলপ হ'ল কি ডেভেলপ নহ'ল, ইংলিছতে কৈ যাব, আমি একো বুজি নাপাওঁ, খালি চাই ৰওঁ। বাছ কিবা এটা হৈছে, আমি হাত চাপি বজাওঁ, চবেই বজায়, আমি হাত চাপি বজাওঁ। ঠিক তেনেদৰে এনেকৈ হ'লেতো আমাৰ মাতৃভাষা ডেভেলপ হ'ব নোৱাৰিব। গতিকে মই এটাই অনুৰোধ কৰিম, আমি মাতৃভাষাক ডেভেলপ কৰিব লাগে। যেনেদৰে বেলেগ ৰাষ্ট্ৰসমূহে, উন্নত ৰাষ্ট্ৰসমূহে নিজৰ মাতৃভাষাক আঁকোৱালি লৈ তেওঁলোকে নিজেই ডেভেলপ হ'ব পাৰিছে, নিজে উন্নতি হ'ব পাৰিছে, আমিও তেনেকৈ মাতৃভাষাক আমি আদৰি ল'লে কিয় নোৱাৰিম? আমি মাতৃভাষাক আদৰি ল'ব লাগিব। মাতৃভাষাক আদৰি ল'লে আমিও উন্নতিৰ পথত যাব পাৰিম, আমিও উন্নতিৰ জখলাত বগাব পাৰিম। কিন্তু আমি বেলেগৰ ভাষাৰ পিছত দৌৰি আমি যদি জীৱনৰ 10টা বছৰ তাতেই আমি পাৰ কৰি দিওঁ, তেন্তে আমি কিডাল কৰিম কওকচোন? কিডাল আমি আৱিষ্কাৰ কৰিম, কিডাল ইনভেনশ্যন কৰিম, আমি কিটো কৰিম, আমি কি লিখিম, কি পঢ়িম? না আমি ইপাৰে হ'লোঁ না সিপাৰে হ'লে আমি দুইপাৰে হৈ থাকিলোঁ। ঠিক তেনেদৰে হ'ব। গতিকে মোৰ অনুভূতি এইখিনি, আমি মাতৃভাষাক প্ৰশ্ৰয় দিব লাগে। এতিয়া নিজৰ নিজৰ মাতৃভাষাত সকলোৱে কমচে কম প্ৰাথমিক পৰ্যায়টো সকলোৱে মাতৃভাষাত পঢ়িব লাগে। এতিয়া এটা কথা ক'ব যাওঁ, বৰ্তমান মই কাৰ্বি আংলঙৰ নিবাসী হয়, বৰ্তমান কাৰ্বি আংলঙত মেক্সিমাম 90% স্কুলত অসমীয়া ছাবজেক্টটো নাইকিয়া হৈ গ'ল। অসমীয়া ছাবজেক্টটো নাইকিয়া হৈ গ'ল, না বুট না চুট হৈ গ'ল। অসমীয়া ভাষাটো নাই, তাত নাইকিয়া হৈ গ'ল। গতিকে মই ইয়াতো ক'ব বিচাৰিম যে আমাৰ প্ৰতিজন নাগৰিকৈ, অসমবাসী নাগৰিকৈতো আমাৰ কৰ্তব্য আছে যে আমাৰ মাতৃভাষাটোক বচাই ৰখা। আৰু মই বিচাৰিম যে আমাৰ যি অসম সাহিত্য সভা আছে, তেওঁলোকে ইয়াত পদক্ষেপ ল'ব লাগে। কাৰণ আমাৰ কাৰ্বি আংলঙত যে স্কুলবিলাকত যে অসমীয়া ছাবজেক্টটো নাইকিয়া হৈ গ'ল, তাৰ ওপৰত কিয় একো পদক্ষেপ লোৱা নাই, মই আজিলৈকে একো বুজি পোৱা নাই। এইখিনিতে মই এটা উদাহৰণ দিব বিচাৰিম। আজি কেইদিনমানৰ আগতে মই ফেচবুকত এটা পোষ্ট পাইছিলোঁ, গ্ৰন্থ সুভাষ বুলি এটা গ্ৰুপ আছে, পেজ আছে। তাত মই এজনী শিক্ষাৰ্থীয়ে তাই লিখিছিল, তাই কলকাতাত পঢ়ে, তাইৰ নামটো ডৰিন কিবা এটা আছিল, মই পাহৰিলোঁ, শইকীয়া নে কিবা এটা আছিল, মই পাহৰিলোঁ তেওঁৰ উপাধিটো। তাই লিখিছিল, তাই কলকাতাত এখন কলেজত ইংলিছত মেজৰলৈ পঢ়িছে। কিন্তু এটলিষ্ট কিন্তু তাই ইংলিছত মেজৰলৈ পঢ়িছে যদিও, কিন্তু কলকাতাত তেওঁলোকে মাতৃভাষাটোক ইমানেই তেওঁলোকে ভাল পায়, ইমানেই প্ৰশ্ৰয় দিয়ে, তেওঁলোকে ইংলিছৰ মেজৰ ক্লাছতো তেওঁলোকে বেংগলীতে লেকচাৰ দিয়ে। তাই কৈছিল, আৰু তাই তেতিয়াহে তেওঁ অনুভৱ কৰিছে যে আমি অসমীয়া আমাৰ মাতৃভাষাক আমি কিমান অৱহেলা কৰোঁ, তাই তেতিয়া অনুভৱ কৰিছে। আৰু তাত আপুনি কলকাতাত গৈ যদি আপুনি সোধে ইংলিছত বা হিন্দীত কিবাকিবি, তাত কোনো উত্তৰ নিদিয়ে। তাইৰ মুখে প্ৰকাশ পাইছে বা তায়ে কৈছে, তাই বহুত দুখ পাইছে। গতিকে আমাৰ অসমত আমি অসমীয়া মাতৃভাষাক আমি কিয় ইমান অৱহেলিত কৰোঁ? আমি কিয় নিজকে অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিব নোখোজোঁ? আমি লাজহে কৰোঁ। কোনোবা ইংলিছ কোৱাৰ লগে লগে আমি পলাইহে দিওঁ তাৰপৰা। আমি অসমীয়া নকৰি, আমি অসমীয়া জানো, ইংলিছ নাজানো কৈ আমি পলাই দিওঁ। কিয় পলাই দিওঁ? আজি যদি আমি কলেজত পঢ়ি থকাজনী, আজি যদি বৰ্তমান যুগত যদি আমি এজন কলেজত পঢ়ি থকা শিক্ষাৰ্থী যদি সোধোঁ, তুমি কলেজৰ বাহিৰে বা তোমাৰ স্কুলৰ বাহিৰে তুমি কি আউট কিতাপ পঢ়িছা, বাহিৰা কিতাপ তুমি কি পঢ়িছা বুলি ক'লে, তেওঁলোকে 99% ক'ব যে নাই, আমি একো কিতাপেই পঢ়া নাই। বাহিৰা কিতাপ তেওঁলোকে একো পঢ়াই নাই। কাৰণ তেওঁলোকৰ অসমীয়া ভাষাটোৰ প্ৰতি তেওঁলোকৰ ধাউতি নাই, তেওঁলোকৰ দোষ নহয়, এইটো আমাৰ দোষ, আমাৰ গাৰ্জেনসকলৰ দোষ, আমাৰ বয়োজ্যেষ্ঠসকলৰ দোষ, আমাৰ ভাই ককাইসকলৰ দোষ। কাৰণ আমি তেওঁলোকক সেইটো গতিত নিব পৰা নাই। গতিকে আমি চেষ্টা কৰিম, আমি সকলোৱে সজাগ হ'ব লাগে আমাৰ মাতৃভাষাৰ প্ৰতি। আমি মাতৃভাষাক সকলোৱে নিজৰ মাতৃক আমি যেনেদৰে ভাল পাওঁ, ঠিক তেনেদৰে আমিও আমাৰ মাতৃভাষাক আদৰি ল'ব লাগিব। মাতৃভাষা আৰু মাতৃ একেই। গতিকে আমি মাতৃক যেনেকৈ অপমান কৰি আমি জীৱনত সুখী থাকিব নোৱাৰোঁ, ঠিক তেনেদৰে আমি মাতৃভাষাকো আমি অৱহেলিত কৰি আমি জীৱনত উন্নতিৰ পথত যাব নোৱাৰোঁ, গ'লেও সেই জীৱনটো সুখী নহয়। গতিকে অসমবাসী ৰাইজসকল, মোৰ আজি ক'বলগীয়া ইমানেই আছিল।
যদি ভিডিঅ'টোত মোক কোৱাত কিবা যদি ভুল খেলি মেলি হৈছে বা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব নিজৰ বুলি। তেনেহ'লে আজিলৈ আহিছোঁ। নমস্কাৰ, ধন্যবাদ।